হোলী খেলিবলৈ গৈ আছো আমি। হোলী বুলি সমূহ ৰাইজক হোলীৰ শুভেচ্ছা জনালোঁ লোকক অলপ ৰং সানি দিলোঁ। হোলী খেলিব আহিছোঁ আৰু ইপিনে খানাও খাম আজি। তাৰমানে আমি গোটেইকেইজন আহিছোঁ। ইয়াত দেখিছোঁ পিছপিনে ষ্ট্ৰবেৰীৰ খেতি আছে। এইবিলাক কি খেতি? কি খেতি? দেখাই দিয়ে পকা নেমু, গোল নেমু। কিন্তু নেমুৰ দাম বহুত বেছি গুৱাহাটীত ন? কিমানকে ক? 20 টকা এটাত। এইটো যে দেখিছে নহয়, এইটো যদি দেখা পাইছে, এইটো নায়েই আজিকালি। মানে আমাৰ পিনে আগতে সৰুতে পাইছিলোঁ এই বস্তুটো যে, এইটো বিলকুলি না বিলকুটি বুলি কয়, মই নাজানো, কমেণ্টত জনাবচোন আপোনালোকে। এই বস্তুটো খাব পাৰি, আলুৰ লগত দিলে অকণমান তিতা লাগে, কিন্তু খাই বিৰাট মজা। কিছুমান ডাঙৰ হয়, কিছুমান সৰু হয়। এনেকুৱাকৈ এই যে ৰঙা আলু বুলি যে কয়, তেল অলপমান দাম কৰি বাকী পিছত আমাৰ খানা